সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা তথা অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। আশা কৰোঁ অনাগত দিনবোৰ আপোনালোকৰ সুখৰ হ'ব, হাঁহিৰে ভৰি পৰিব, সকলোবোৰ আশা পূৰণ হ'ব আৰু দিনবোৰ ভালদৰে আগুৱাই লৈ যোৱাত ঈশ্বৰে আপোনালোকক সহায় কৰিব। আজি প্ৰায় দুসপ্তাহৰ মূৰত আকৌ মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আচলতে একদম শাৰীৰিক অসুস্থতা, খুবেই অসুস্থ আছিলোঁ মই। আপোনাৰ মোৰ টোপনিটো অহা নাছিল, প্লাছ মোৰ দাঁতৰ ব্লিডিং মানে হৈছিল। দাঁতটো আঁতৰোৱাৰ পিছতো মানে মোৰ খুবেই ব্লিডিং। আজি গৰু বিহুৰ দিনাটো মোৰ ৰাতি একদম ব্লিডিং মানে পূৰা দাঁতৰ তেজেৰে গোটেই মুখ ভৰি আছে। আজিও ইমান ভাল পোৱা নাই। তথাপিতো যি নহ'ব আৰু যিটো থাকিবই লাগিব ন। জীৱনটো এটা সংগ্ৰাম, গতিকে এনেদৰে চলি আছোঁ আৰু। বিগত সপ্তাহকেইটাত বিভিন্ন কামত ব্যস্ত আছিলোঁ আৰু বিভিন্ন ঠাইলৈ যাবলগীয়াও হৈছিল অৱশ্যে। গতিকে ইমান সময় নাপালোঁ আচলতে, আজৰি একেবাৰে মোৰ নহ'লে। কিন্তু এতিয়া আজি আৰু ভাবিছোঁ নাই, ৰাইজক মোৰ ফালৰ পৰা, মোৰ ব্লগটোৰ ফালৰ পৰা, মোৰ চেনেলটোৰ ফালৰ পৰা নতুন বছৰ এবাৰ ব্লগ জনাই লওঁ। আহকচোন এই দিনসমূহত কি কি কাম কৰিছিলোঁ আৰু বিহুৰ দিনকেইটাত বিশেষকৈ কি কি কাম কৰিলোঁ তাকে আপোনালোকক দেখুৱাওঁ, ক'ত গৈছিলোঁ, কি কৰিছিলোঁ। ঠিক আছে, এতিয়া আগবাঢ়ি থাকক। দিনটোৰ আৰম্ভণি কেনেকৈ হয় চাওক। মোৰ এতিয়া পানী গৰম কৰিবলৈ দিলোঁ। এয়া ৰাতি কুচনবোৰ তেনেকৈ থাকি গ'ল। এইবোৰ এতিয়া চোফা টোফা আজি বন্ধ, গতিকে অকণমান চাফা চিকুণ কৰোঁ আৰু। কি কৰিব বুজিছে, বৰলাৰ সংসাৰ। এইটো কুকুৰটো, এইটো মোৰ হৰিণা, এইবোৰ মোচা। এয়া ঘৰ মোচা ষ্টাৰ্ট। এনেকৈ মোচোঁ আৰু কি কৰিব, উপায়তো নাই, লেতেৰা হৈ থাকিব নোৱাৰোঁ ন। ৰাতিপুৱাই ওচৰৰ যিটো দাই এয়া কলপচলা আৰু এটা ৰঙালাও দি থৈ গ'ল। দুপৰীয়া এয়া পুৰি, মটৰ ঘুগুনি আৰু বিলাহী টক বনালোঁ আৰু গৰু বিহুৰ দিনা ভাত খাব নাপায় যিহেতু। গৰু বিহুৰ দিনা এয়া দুপৰীয়া ওচৰৰ সেই অকণমানি ছোৱালীজনীয়ে জেতুকা পিচি দিছিলে, জেতুকা বান্ধিলোঁ আৰু তাইক মাতি আৰু। আগতে মায়ে ৰাতি বান্ধি দিছিলে, এতিয়া মায়ে কি কোনোৱেই নাই, অকলে অকলে আৰু এইবোৰ নিজে নিজে বান্ধি আছোঁ। বিহুত মোৰ স্পেচিয়েল গেষ্ট হয়, আমাৰ ফ্ৰণ্টত থাকে বৰ্ষা। कौन से क्लास में पढ़ता है तुम? 3। তাই একদম মোক জেতুকা ৰাতিপুৱা চব জেতুকা পিচি দিছে, এতিয়া লগাই দিলে, পদিনা পিচি দিয়ে, সৰিয়হ পিচি দিয়ে। পূজাত ফুৰাবলৈ লৈ যাওঁ, খাৰু মণি চব কিনি দিওঁ আৰু। সেইদিনা বৰিয়লা মাছৰ জোল বনাই, খাया ना बरियाला माछ का मछली का झोल, टमाटर के साथ। उसमें मसाला नहीं है, मसाला नहीं था ना? नहीं। कैसा लगा? तुम लोग तो ऐसा नहीं खाता। खाता तो नहीं है लेकिन अच्छा लगता है। চদৰ ওপৰত এতিয়া জাগ দি আছোঁ। এয়া বিহুৰ ভাত, মাটি দাইল, মটৰ ঘুগুনি, পচলা, আলু ফ্ৰাই, কণী আৰু বেঙেনা পুৰি ভাজি, এয়া পদিনা চাটনি, সেই বোৱাৰী এজনীয়ে কৰি দিছে দেই, নেমু, শাকৰ ভাজি। আৰু এতিয়া আৰু কি আৰু খাব লাগে, হয়নে? ঘৰটো সৰু সুৰাকৈ এনেকৈ বিহু বুলি অলপ সজালোঁ, মনটো থাকে ভাল লাগি থাকে ন, এইবোৰ কৰি আচলতে ভালো লাগে মোৰ।
আজি মানুহ বিহুৰ দিনা মই তাত সেৱা ভাগ জনালোঁ আৰু তো বাহিৰৰ বাৰাণ্ডাত বছৰেকৰ বিহুৰ দিনা নামঘৰলৈ ওলাইছোঁ আৰু ক'ব আমাৰ নামঘৰ আছিছে গুড় আৰু চিৰাই তৈয়াৰ কৰিছে দৈৰ সৈতে দেখিছে গুড় কটাৰ ষ্টাইল এইফালে এয়া বিহু জলপান পুৰি চিৰা দৈ আলু ভাজি বিলাহী ভাইটিয়ে বিহুৰ কাৰণে লৈ অনা স্পৰ্টিং পিন্ধি তাৰ লগত ওলাই গ'লোঁ আচলতে যাওঁ বুলি যোৱা নাছিলোঁ কিন্তু অবাতে গৈ দেৱালৰ ফালে যাবলগীয়া হ'ল দেৱালত ধূপ জ্বলালোগৈ মনটো কিবা ভালো লাগিলে সেয়া ভাইটিক আজি প্ৰায় 15 বছৰমানৰ পিছত মোৰ এগৰাকী কলিগ আছিল তেখেতে মই যেতিয়া টিচাৰ আছিলোঁ বিনু তাইৰ ঘৰলৈ আহিছোঁ এই ৰূপনগৰ সময় বেয়া লাগিছে ইয়াত মোৰ এডোখৰ মাটি আছিলে কিন্তু সেই সময়ত মানে বাগানীয়া মানুহৰ মাজত থাকিম বুলি মাটিডোখৰ বেচিলোঁ ঘৰো বনাইছিলোঁ ইলেক্ট্ৰিচিটি মানে ফেচিলিটিটো ইমান নাছিলে বেলেগৰ ঘৰৰ ওপৰেদি আনিব লাগে তেওঁলোকে পাৰ্মিশ্যন নিদিয়াৰ কাৰণে আনিব নোৱাৰিলোঁ এতিয়া চাওঁ বিনিৰ ঘৰত আপোনালোকক দেখুৱাই আছোঁ তাকে যোৱা 23 মাৰ্চত আমাৰ ওচৰৰ এজন খুৰা ৰজত চন্দ্ৰ দাস তেওঁ RILৰ জ্যেষ্ঠ বিজ্ঞানী আছিল তেওঁৰ মৃত্যু হ'ল তেখেতৰ শেষ যাত্ৰাত মই যাব নোৱাৰিলোঁ সেইদিনা মই যথেষ্ট অসুস্থ আছিলোঁ আৰু মোৰ বিভিন্ন কাম আছিল য'ত মই সেইদিনা থাকিবই লগাটো একেবাৰে জৰুৰী আছিল মোৰ এই ব্লগটোৰ ফালৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক যদিও যাব নোৱাৰিলোঁ তেখেতৰ শ্ৰাদ্ধৰ দিনা মই এটা দেখা দিলোঁগৈ পৰিয়ালবৰ্গৰ সমবেদনা দিবৰ বাবে তাৰ মাজতে এদিন গৈছিলোঁ